এই মুহূৰ্তত আপোনাক এটা বিগ ব্ৰেকিং নিউজ দিব লাগে। যদিহে আপোনালোকে চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম খবৰটো হৈছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে 54খন এজাহাৰ দাখিল কৰা হৈছে। ইতিমধ্যে জুবিন গাৰ্গৰ শেষকৃত্য হোৱাৰ পিছতেই আৰম্ভ হৈ যাব তদন্ত। সম্পূৰ্ণ ঘটনাৰ তদন্ত কৰিব CIDয়ে। এজাহাৰকাৰীসকলক প্ৰাথমিক ভাষ্য গ্ৰহণ কৰা হ'ব। লগতে জুবিন গাৰ্গৰ শেষকৃত্য হোৱাৰ পিছতেই আৰম্ভ কৰিব CIDয়ে তদন্ত। গোটেইখিনি এজাহাৰ CIDলৈ অনা হৈছে। উপযুক্ত ধাৰাত ৰুজু কৰা হৈছে গোচৰ। ইপিনে জুবিন গাৰ্গৰ কৰুণ ঘটনাক লৈ এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ইপিনে কাইলৈ সোণাপুৰত অসমৰ সুসন্তান জুবিন গাৰ্গৰ শেষকৃত্য। 23 ছেপ্টেম্বৰৰ ৰাজ্যিক শোক ঘোষণা চৰকাৰৰ। ৰাজহুৱা সভা, সাংস্কৃতিক অনুষ্ঠান, মনোৰঞ্জন ধৰ্মী কাৰ্যসূচী বাতিল। বন্ধ থাকিব বিদ্যালয় মহাবিদ্যালয় চৰকাৰী কাৰ্যালয়। ইপিনে কাইলৈ পুৱা 8 বজাত শেষকৃত্য সম্পন্ন হ'ব প্ৰাণৰ জুবিন গাৰ্গৰ। সৰুসজাইৰ পৰা সোণাপুৰলৈ লৈ যোৱা হ'ব জুবিনৰ নশ্বৰ দেহ। সৰুসজাইত লাখ লাখ গুণমুগ্ধ শেষ শ্ৰদ্ধাঞ্জলি জনাইছে হাৰ্টথ্ৰবক। সীমিত সংখ্যক লোকক লগত লৈ সম্পন্ন হ'ব অন্ত্যেষ্টিক্ৰিয়া। ইপিনে জুবিন গাৰ্গৰ মৃত্যুক লৈ ইটোৰ পিছত ইটোৰ ৰহস্যলৈ। জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বে পৰিকল্পিত আছিল নেকি? পূৰ্ব পৰিকল্পিতভাৱে জুবিন গাৰ্গক সাগৰলৈ লৈ যোৱা হৈছিল নেকি? পানীলৈ ভয় কৰা জুবিন গাৰ্গক কিয় পানীৰ মাজলৈ বাৰে বাৰে যাবলৈ কৈছিল? সম্পত্তিৰ বাবে কোনোবাই টাৰ্গেট কৰিছিল নেকি জুবিনক? জুবিন গাৰ্গৰ সাগৰত সাঁতোৰাৰ দৃশ্য ভাইৰেল হৈ পৰিছে ইতিমধ্যে। ভিডিঅ'ত চাঞ্চল্যকৰ কথা বতৰা সবিশেষ জনাইছো। লাইফ জেকেটটো হেৰি হ'ল নেকি? ওপৰলৈ আহিছে। এই কথাখিনি ভিডিঅ'টোৰ মাধ্যমেৰে সম্পূৰ্ণকৈ জনাই দিছে। অকণমান টান হ'ব লাগিছিল। লুজ হৈছে নেকি? আবে নাম বে আমাৰ এটাও নাই কিয়? কি জুবিন মাৰ্ডাৰ কৰিব লাগে? এচিড ঢালি ডেন্স কৰি দিব ওলাইছিলো এতিয়াই। ইয়াৰ পানীলৈ ভয় আছে, বৰ বেলেগ ভয়। এই কথাখিনি যিটো ভিডিঅ' ভাইৰেল হৈ পৰিছে ইতিমধ্যে, সেই ভিডিঅ'টো এই কথাখিনি আছে। জুবিন গাৰ্গৰ মৃত্যুক লৈ ইটোৰ পিছত সিটোৰ ৰহস্য।